হয় হাওড়াত মহকুমা উদযাপন সমিতিৰ উদ্যোগত আৰু পহিলা বহাগতে আজি সন্মিলিত কাৰ্যক্ৰম ছাত্ৰ পৰিষদৰ উদ্যোগত আজি পহিলা বহাগত হুঁচৰি আৰু মুকলি বিহু উদযাপন কৰা হৈছে হাওড়াঘাট শংকৰ মন্দিৰ প্ৰাংগণত। আমি দেখুৱাব যত্ন কৰিছোঁ এইদৰে হুঁচৰি আৰু মুকলি বিহুৰ উদযাপন চলি আছে। এইদৰে গোৱালীৰ নাচনীয়ে তেওঁলোকে বিহু নাম গাইছে, তেওঁলোকে নাচ গান নৃত্য কৰি আছে, তেওঁলোকে সমগ্ৰ এক সুন্দৰ পৰিৱেশ যে পহিলা বহাগৰ দিনটোত হাওড়াঘাট মহকুমা বিহু উদযাপন সমিতিয়ে প্ৰতি বছৰেই তেওঁলোকে এইদৰে হুঁচৰি আৰু মুকলি বিহু উদযাপন কৰে। আমি দেখুৱাইছোঁ সমগ্ৰ এই পৰিৱেশ। আমি কথা পাতিব বিচাৰিম, আমি যত্ন কৰিম। কি ক'ব, প্ৰতি বছৰে আপোনালোকে মুকলি বিহু আৰু হুঁচৰি উদযাপন কৰে, কি ক'ব? মৰম শ্ৰদ্ধাভাজন হাওড়াঘাটবাসী ৰাইজ, আমি হাওড়াঘাট মহকুমা বিহু উদযাপন সমিতিয়ে প্ৰত্যেক বছৰৰ দৰে এই বছৰো এয়া মুকলি হুঁচৰি পাতিছোঁ আৰু বেছ আনন্দ আৰু ফূৰ্তিৰে আমি হাওড়াঘাটৰ শংকৰ মন্দিৰ প্ৰাংগণত আমাৰ হাওড়াঘাট মহকুমা বিহু উদযাপন সমিতিৰ যোগেদি এই ইয়াতে আমি একেলগে হুঁচৰি গাওঁ। এই মনোভাৱেৰে আজি দুবছৰৰ পৰা এই কাৰ্য কৰি আছোঁ আৰু আজি যিমানখিনি দেখিছোঁ যোৱা বছৰতকৈ আজি যথেষ্ট মানে মানুহ আছে। অহা বছৰো হয়তো ইয়াতকৈ আৰু 10 গুণ বাঢ়িব তাৰে কামনা আমি আজি আমাৰ এয়া হুঁচৰি সামৰণি মাৰিব লৈছোঁ। হয়, এইদৰে দেখা গৈছে প্ৰতি বছৰ তেওঁলোকে বিহু নাম হুঁচৰি তেওঁলোকে উদযাপন কৰে। আমি আৰু এজন নাচনী আছে, আমি নাচনীৰ সৈতে কথা পাতিম। নাচনী আছে, আমি কথা পাতিম। কি ক'বা, আজি পহিলা বহাগৰ দিন, বিহু কেনেকুৱা? মই মোৰ ভাল তৰফৰ পৰা ৰঙালী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি অতি এটা বিশেষ দিন। আমাৰ প্ৰতি বছৰে যোৱা বছৰৰ পৰা আমাৰ এনেকৈ মুকলি বিহু আৰু হুঁচৰি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আজি এইটো বহাগৰ পহিলা দিনটোত আমি অতিকৈ অসমীয়া হিচাপে বহুত গৌৰৱান্বিত কৰিছোঁ। ধন্যবাদ থাকিল সদৌ হাওড়াঘাট মহকুমা বিহু উদযাপন সমিতিলৈ। হয়, এইদৰে তেওঁলোকে উৎফুল্লিত হৈছে, তেওঁলোকে বিহু নাচ তেওঁলোকে নাচি আছে। তেওঁলোকে আজি এই প্ৰাংগণত তেওঁলোকে দেখুৱাইছে। আমি প্ৰতিটো সাংবাদিক আছে, আমি দেখুৱাইছে কেমেৰাত। এইদৰে উৎফুল্লিত হৈছে শংকৰ মন্দিৰ প্ৰাংগণ।